নমস্কাৰ সকলোকে। কি খবৰ তোমালোকৰ? মোৰ খবৰ আজি পুৱাই বেয়া। আমাৰ এই ছাগলীজনী কুকুৰে কামুৰি একেবাৰে অৱস্থা বেয়া কৰি থৈ গৈছে। ডক্তৰ মাতি ইনজেকশ্যন দিলোঁ 2-3টামান। এতিয়া বিষত মানে থাকিব পৰা নাই, অলপ পাত চাত কাটি দিওঁ, দি পেলাই দোকানকো যাব লাগিব। কি হ'ব মানে এই কুকুৰবিলাক উৎপাত দিনক দিনে বাঢ়ি যাই আছে, খাব নাপায় নে আকৌ, সেইকাৰণে আৰু ছাগলী কামুৰি থাক। ছাগলীটোক পাত কাটি দিলোঁ, দি এতিয়া দোকান যাব ৰেডি হওঁ আৰু আপোনালোকক আৰু এটা বস্তু দেখাওঁ। আমাৰ ঘৰত এই লেচু গছডাল চাওকচোন, ইমান ডাঙৰ হৈছে, ইমান ফুলে, কিন্তু এটা লেচু খাব নাপাওঁ। কিবা ক'লা হৈ ফাটি সৰি যায়। কি কাৰণত এনেকুৱা হৈছে আপোনালোকে জনাবচোন। কিবা মেডিচিন দিব লাগে নে কি দিব লাগে, কি ৰোগ? এইকেইটা আমাৰ ছাগলী পোৱালি। তহঁতে থাক দে, মই দোকানৰ পৰা আহোঁ। যাতে সোমাই থাক, মই দোকান যাব হ'লে আৰু মই আহোঁ। থাক। দোকানখন খুলি লওঁ। আমাৰ মানে আৰু এখন দোকান আছে, এইখন আমাৰ হাৰ্ডৱেৰ দোকান। এই ৰং টাইলছ বিলাকে আপোনালোকে পাব। বিদেশী কাষ্টমাৰবিলাক আহক, অলপ ঈদ খাবৰ পইচা লাগে, জলদি আহক, এই দোকান খুলি লওঁ। আৰু এখন আছে কাপোৰখন চাইডত দেখাই দিয়ে ভাইটি। দোকানখন খুলি ল'লোঁ, ৰুম চুম পূৰা ঝাৰু তাৰু দি ল'লোঁ। এতিয়া বহি আছোঁ, কাষ্টমাৰ আহিলে আৰু বিক্ৰী কৰোঁ আৰু। ঈদো আছেনে, পইচা লাগে ঈদ খাব। যি নহওক আপোনালোকে ভিডিঅ'টো চাই থাকক, শেষলৈকে চাব। কিবা এটা বস্তু আপোনালোকক দেখাম, এটা বহুত পুৰণি বস্তু দেখাম। এতিয়া আমি দোকান বন্ধ কৰি ঘৰত যাওঁ। মাৰ কাৰণে কাপোৰ ল'লোঁ, লৈ কি মাৰ পচন্দ হয় নে নহয় চাই লওঁ। মাৰ কাৰণে ঈদৰ কাৰণে এডভান্স কাপোৰ লৈ ল'লোঁ আৰু যাওঁ দে। ঘৰ আহি পালোঁ। আমাৰ ঘৰৰ সদস্য আৰু এজন আছে, দেখাই আছোঁ ৰ সদস্যটোক। এটা আমাৰ সদস্য, ইয়াৰ নাম হ'ল ৰেম্বো। ৰেম্বো, মাক বোলে এটা কাজি নিমু লাগে, লৈ যাওঁ ৰ। নিমুটো আমাৰ এই গাছ এডাল আছে ৰ, এই লাগছি বহুতকেইটা, এটা লৈ যাওঁ ৰ'ব। বাপ্পা ঐ, নিমু নিব নোৱাৰা, তেজীমলা আছে দেখোন নিমৰ ভিতৰত। তেজীমলাকে চিঙি লৈ আহিলোঁ। তেজীমলা চিনেমাখনৰ কথা মনত পৰে, সৰুতে তামাম চাইছিলোঁ, এই তেজীমলাকে লৈ আহিলোঁ। এটা বহুত পুৰণি বস্তু দেখাম বুলি কৈছিলোঁ যে, এতিয়া দেখাই আছোঁ মই। চাই লওক আৰু পাহৰি আছোঁ। এইটো চাওক, এইটো চাই লওক। এইটো হ'ল 1 টকা, 1 rupees কইন। এইটো হ'ল ৰূপাৰ পইচা। এইটো কোনোবা ৰজা মহাৰাজাই কিজানি ব্যৱহাৰ কৰিছিল, বহুত পুৰণি। চনটো 1914 চনৰে পইচা। এইটো চাওক, 1914 চনৰ।
ইটাও আছে এইটো ৰাখি থৈ দিছোঁ 1 টকা কিমান ধনী আছিল আগতে এইটো পইচা যাত তাত আছিল কি জানি গম নাপাওঁ 1914 চনৰে এই চাই লওক দেখালো আপোনালোক আজিলৈ বাই বাই যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব এতিয়া মই গা চা ধুই পুৰা আৰু ফ্ৰেছ হৈ লওঁ লৈ দোকান যাব লাগিব বাই বাই